লছ এঞ্জেলৰ ডাবনালত 10জনে প্ৰাণ হেৰুৱাইছে। 55,000 একৰ মাটি এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত চলি আছে লুটপাট। গ্ৰীণলেণ্ড ক্ৰিকেটে সাগৰিক সক্ষমতাৰ বাৰে সিদ্ধান্ত ডেনমাৰ্কৰ। আৰ্থিক অঞ্চলৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে ৰাছিয়াই। মাৰ্কিন সমৰ্থযুক্ত সেনাপতি প্ৰধান জোচেফ আউন। লেবাননে নতুন প্ৰেছিডেণ্ট হিজবুল্লাহৰ দুৰ্বলতাৰ সুযোগ বিদেশী শক্তিয়ে লৈছে বুলি কৈছে বিশ্লেষকসকলে। চৰাইৰ চকুত লছ এঞ্জেলছ। ধুনীয়া চহৰখন এতিয়া শ্মশানৰ নিচিনা হৈছে। যিমান দূৰলৈ চকু যায় সিমান দূৰলৈ অকল ধোঁৱা, আধা পোৰা ঘৰবাৰী আৰু গছ-গছনিৰ ছাই আদি দেখা যায়। 2 দিনৰ ডাবনলৈ বিখ্যাত মাৰ্কিন চহৰ এতিয়া পুৰি শেষ হৈ গৈ আছে। জুইত পুৰি আছে প্ৰায় 55,000 একৰ মাটি। ক্ষয়ক্ষতি হৈছে প্ৰায় $6,000। জুইত পুৰিছে 15,000 ঘৰবাৰী। ইয়াকে ডাঙৰ ঘটনা বুলি কৈছে ইঞ্চুৰেঞ্চ কোম্পানীসকলে। তেওঁলোকে দিব বিচাৰিছে $800 কোটি বা তাতোকৈ বেছি। দুৰ্যোগৰ সময়তো মানুহৰ লুটপাট চলি আছে আৰু লগতে 20 জন মানুহক আটক কৰা হৈছে। কাৰ্ফিউ জাৰিৰ কথা ভাবি আছে কৰ্তৃপক্ষসকলে। জুই জ্বলি থকা মুহূৰ্তয়ো মানুহৰ লুটপাট চলি আছে। এনে পৰিস্থিতিত এনেকুৱা ঘটনা গ্ৰহণযোগ্য নহয়। সকলোৱে মিলি কাৰ্ফিউ জাৰিৰ চিন্তা কৰি আছে। ৰাতিৰ ভিতৰতে কাৰ্ফিউ জাৰি হ'ব পাৰে। জুইৰ শিখাৰ উচ্চতা 20ৰ পৰা 30 ফুট উচ্চতালৈ জ্বলি আছে। ওপৰৰ পৰা হেলিকপ্টাৰ যোগেদি জুইত দিয়া হৈ আছে ৰাসায়নিক দ্ৰব্য। ফায়াৰ ছাৰ্ভিচসকলে ভয়ংকৰ পানী সংকটৰ পৰিস্থিতি আছে বুলি কৈ আছে। তদুপৰি পৰ্যাপ্ত পৰিমাণে পানী থাকিলেও এই জুই অতি সহজে নুমাব নোৱাৰি বুলিও কৈছে। এনেকুৱা অৱস্থাত সকলোকে ধৈৰ্য ধৰি সকলোকে এক হৈ থকাৰ পৰামৰ্শ দিছে কৰ্তৃপক্ষসকলে। এনেকুৱা মুহূৰ্তত এটা টিমৰ নিচিনা সকলোৱে একেলগ হৈ কাম কৰিব লাগিব বুলি কৈছে। ঐক্যৰ প্ৰমাণ দিব লাগিব। জুই নমোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আছে সকলোৱে। জুই নমোৱাৰ বাবে সহায় কৰি আছে ইউটা, নেভাডা, অৰিগন। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়ায়ো যথেষ্ট সহায় কৰি আছে। যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোকৰ পুনৰুদ্ধাৰ আৰু পুনৰ বাস কৰাৰ বাবে আগামী 6 মাহৰ সমস্ত খৰচ বহন কৰিব ফেডাৰেল চৰকাৰ প্ৰেছিডেণ্টে। ডাবনালৰ উদ্ধাৰ কাৰ্যৰ সকলোৱে খৰচ চৰকাৰে বহন কৰিব। ধ্বংসপ্ৰাপ্ত লোকৰ খৰচৰ পৰা আৰম্ভ কৰি সকলো খৰচ বহন কৰিব। সাহায্য প্ৰশাসনক ক'ব বিচাৰিছে যে ক্ষতিগ্ৰস্তসকলৰ যি প্ৰয়োজন সেইখিনি পূৰণ কৰিব। বৃহস্পতিবাৰ পৰ্যন্ত লছ এঞ্জেলে 6টি ঠাইত জ্বলিছিল জুই। আজি 2টা ঠাইৰ কথা কোৱা হৈছে যদিও পিছত 5টা ঠাইৰ কথা কোৱা হয়। কেনেট এলেকাল ইচ্ছাকৃতভাৱে জ্বলি থকা জুই জ্বলাই দিয়া হৈছিল বুলি ধাৰণা কৰা হয়। ইয়াৰ উপৰিও এজন ব্যক্তিক সন্দেহ কৰি পুলিচে গ্ৰেপ্তাৰো কৰিছে। বিপদ আৰু অন্ধকাৰ। জুইত পুৰি আছে মাৰ্কিন জনপ্ৰিয় তাৰকা এডান ব্ৰডিও টাইটান মিষ্টাৰ লছ এঞ্জেলৰ ঘৰ। পেচিফিক পেলিচাৰ্ড জুইত পুৰি ছাই হৈ গৈছে দম্পতীৰ $6 লাখ ঘৰটি। 2019 চনৰ পৰা পৰিয়ালৰ সৈতে তেওঁলোক বসবাস কৰি আছিল। কোনোমতে প্ৰাণ বচাই উভতি আহিছে পেচিফিক পেলিচাইডৰ বাসিন্দা 77 বছৰ বয়সৰ জনপ্ৰিয় অভিনেতা জেমছ শ্বুট। CNN-কে দিয়া এক সাক্ষাৎকাৰৰ মাজত কান্দাত ভাঙি পৰে তেওঁ। 3 বছৰ আগৰ ঘৰৰ সংস্কাৰ কাম শেষ কৰিছে আৰু সক্ষমভাৱে থাকিবলৈ লৈছিল। তেওঁ 3 মাহ আগৰ পৰাই জুইটো য'ৰ পৰা বিয়পিছে তাৰ পৰা তাৰ ঘৰটো বহুত ওচৰতে আছিল। কিছু বুজি পোৱাৰ আগতেই জুই কলা ধোঁৱাই সকলো ঢাকি ধৰিছিল। কোনোমতে ঘৰৰ পৰা ওলাই আহি হোটেলত আশ্ৰয় লৈছিল তেওঁলোকে। হলিউডৰ হিলছ, বেলিয়াৰ্ড, বেভাৰলি হিলছ, কেলাভেছাছ, মেলবো আৰু পেচিফিক পেলিচৰ্ডত ৰৈ আছে জনপ্ৰিয় বহুতো মাৰ্কিন তাৰকাসকলৰ $1 মিলিয়ন মেনচন। কিন্তু কেলিফৰ্ণিয়াৰ নজিৰ বিহীন ডাবনলৈ ৰক্ষা পোৱা নাছিল তেওঁলোকৰ ঘৰটো। অস্কাৰ, এমি আৰু গোল্ডেন গ্ল'ব জয়ী অভিনেত্ৰী জেমিলি কাৰ্টেছ, সংগীত শিল্পী আৰু অভিনেত্ৰী মেণ্ডি মু
জনপ্ৰিয় চিডি ব্যক্তিত্ব পেৰিছ হিলটন, দি প্ৰিন্সেছ ব্ৰাইড চিনেমাৰ অভিনেতা কেৰী এলভেছৰ লগতে হলিউডৰ বহুতো পৰিচিত তাৰকাসকলৰ ছ'চিয়েল মিডিয়াৰ পোষ্টত ফুটি উঠিছে আহাজাৰী। পশুপ্ৰাণীৰ জীৱন বচাবলৈ যায়ো ভয় খাই আছে বহুতো মানুহ। লছ এঞ্জেলৰ ঘৰৰ পৰা ছোৱালীক অন্যান্য সকলোবোৰ বাদ দি প্ৰিয় পশুকাৰকবোৰক দ্ৰুত ওলাই আহিবলৈ কৈছে কমেডি ড্ৰামাৰ চিক্ৰেট ছানৰাইজ খ্যাত মাৰ্কিন তাৰকা জিন বেংকষ্টেড। জুইৰ জ্বলাৰ খবৰ শুনি ছোৱালীক দ্ৰুত লছ এঞ্জেলৰ পৰা ওলাই আহিবলৈ কয়। বাৰে বাৰে সুধি আছিল প্ৰয়োজনৰ কি আছে ঘৰত। তেওঁ অকল কুকুৰবোৰৰ লগতে ল'বলৈ কৈছিল। আৰু এই মুহূৰ্তত একো দৰকাৰী নহয়। সহকৰ্মীসকলৰ কঠিন সময় পাৰ কৰি আছে। অসহায় প্ৰাণীৰ কথাবোৰ চিন্তা কৰি আছে। পৰিৱেশৰ কাৰণে এই দুৰ্যোগটো মাৰাত্মক। সকলো দেশতে ইয়াৰ প্ৰভাৱ পৰি আছে। ভয়াৱহ দাবানলত পুৰি ছাই হৈ গৈছে মাৰ্কিন তাৰকা বিলি ক্ৰেটেল, জন বুটমেন, এন্থনী হপকিন্স, ৰিকি লোকেৰ ঘৰটো। পৰ্ণ তদাৰক ঘোষ দিয়াৰ ঘটনাই ডনাল্ড ট্ৰাম্পে শাস্তি স্থগিতৰ আবেদন জাৰি কৰিছে নিউয়ৰ্ক হাইকোৰ্টত। এই বিষয়ত চূড়ান্ত সিদ্ধান্ত এতিয়া ছুপ্ৰিম কোৰ্টৰ হাতত। নিৰ্ধাৰিত শাস্তি স্থগিতকৰ্তা ট্ৰাম্পেৰ আইনজীৱী হাইকোৰ্টত আবেদন কৰিছিল। এই ৰায় দিয়া হৈছিল মেনহেটেন